আজি আহিছোঁ এনেকৈ নন্দেশ্বৰ পাহাৰৰ হৈ এইখন নন্দেশ্বৰ পাহাৰ মাটিয়া হৈ এনেকৈ মুচকুৰি এইখন দলঙৰ ছাইডেদি এটা ৰাস্তা আছে এদি আহি কেনে ইয়াতে আহি পালোঁ আৰু এইটো ৰাস্তাৰে কাটাজান যাই ওলাম মোটামুটি ধৰক না 16 কিলোমিটাৰ আহি ইয়াতে ৰখিলোঁ কালভাৰটোত অলপ ৰখিলোঁ 2 মিনিট সময় এইটো টাৱাৰ এই ধুনীয়া কৰি তলেদি পানী আহি আছে এই কালভাৰটোত বঢ়িয়া লাগে চাৰিওফালে পথাৰ কি ধুনীয়া মানে এইকেইদিন খোজকাঢ়ি এটা কথা বুজি পালোঁ যে 3-4 কিলোমিটাৰ 5 কিলোমিটাৰ খোজকাঢ়ি একো লাভ নাই কিন্তু 12ৰ পৰা 14 কিলোমিটাৰ যদি খোজ কাঢ়িব পাৰে তেনেহ'লে শৰীৰৰ পৰা বহুতখিনি মানে ডিফাৰেন্সটো গম পোৱা যায় বহুত পাতল অনুভৱ হৈ আছে আগত কৰি মোৰ ভাল লাগি আছে এইকাৰণে মই 7টা বজাতে আমি উঠোঁ মানসৰো মই আৰু দুজনে ভাল লাগে বেছি মানুহ হ'লেও কেতিয়াবা কোনোবা নুঠে সেনেকৈ বস্তুটো ভাঙি যায় ইণ্টাৰেষ্টটো ভাঙি যায় দুজন হ'লে বহুত ভাল আৰু আমি আজি ইপিনে আহিছোঁ এইটো ৰাস্তা ভালে লাগে আৰু দলগুমাৰ ফালেও যাওঁ কিন্তু এইটো ৰাস্তা বহুত ভালেই পথাৰৰ মাজত এই বতাহটো বঢ়িয়া ঠাণ্ডা বতাহ আৰু 2 মাহ মানে ৰানিং হৈছে কিন্তু এনেকুৱা লং হোৱা নাছিল এইটো কেইদিনমান হ'ল আগতে আমি মোটামুটি 8-9 কিলোমিটাৰ আছিলোঁ খোজকাঢ়ি কিন্তু আজি এসপ্তাহৰ বেছি হ'ল এনেকৈ লং 16-17 কিলোমিটাৰ খোজকাঢ়া ডেইলি ব্লগ দিয়াৰ পৰিকল্পনা হাতত আছে ডেইলি ব্লগ দিম কামৰ মাজত কামটো জানেই না সদায় ব্যস্ত আৰু ব্যস্ত থকাই ভাল ব্যস্ত থাকিলে মনবিলাকো ভাল লাগে আৰু জেদবিলাক সপোনবিলাক পূৰ্ণ হ'ব লাগিব না সহজতেই সেয়ে আৰু মানুহৰ কি মন্তব্য এই বিষয়ে এয়া শাৰীৰিক ব্যায়ামটাই মেইন শাৰীৰিক ব্যায়াম কৰি থাকিলে নিজৰ মনটো ঠিক থাকে কাৰণ এটা সময়ত হয়তো সকলোৱে শাৰীৰিক ব্যায়ামত কৰিব লাগিব পাৰি এই আৰু ঠিক আছে আমি ইয়াতে গৈ আছোঁ আপোনালোকে চাই থাকক এইখিনি ধুনীয়া নিয়ৰ পৰিছে বুনবিলাকত খালী ভৰিৰে অলপ খোজকাঢ়ি আছোঁ আজি এটা গুৰুত্বপূৰ্ণ কাম আছে কামটো হ'ল চিটি স্কেন ৰিপৰ্টটো ল'ব লাগিব মানে চিভিলৰ পৰা আৰু গ্ল'বেল ডায়েবেটিক ক্লিনিকৰ পৰা সেইটো মানে মিৰ্জা ছাৰৰ তাৰ পৰা ল'ব লাগিব এটা ৰিপৰ্ট FNSC টেষ্ট ৰিপৰ্ট এইখিনি লৈ পেলাই চিভিলৰ ডক্টৰক দেখুৱাব লাগিব তাৰ পৰা এটা পৰামৰ্শ লৈ কেনে এটা ভিনিয়হঁতৰ সেই অসুখটো হৈ আছে সেইটো মানে ফোন কৰি দিব লাগিব এইটোত এই কামটো কৰিবই লাগিব তাৰপিছত বাকী আৰু আছে আমি আমগুৰি পাৰ হ'লোঁ এতিয়া গৈ আছোঁ কাটাজানৰ ফালে আমাৰ এই যে খোজকাঢ়া আজি এইটো 12-14 কিলোমিটাৰ এইটোৰ মানে লাভটো কেনেকুৱা অনুভৱ কৰিছোঁ বহুত ভাল শৰীৰৰ কাৰণে বহুত ভাল এইটো সাৰিব লাগে কিন্তু 2-3 কিলোমিটাৰ খোজকাঢ়ি একো লাভ নাই এনেকৈ পথাৰৰ মাজে মাজে বহুত ভাল লাগে ইয়াত পুখুৰী আছে ঠাণ্ডা বতাহ মুকলি আকাশ পথাৰ খোজকাঢ়ি আছোঁ ধুনীয়া লাগে আমি আহি পেলাই ইয়াৰ বুঢ়ী ঠাকুৰণী মন্দিৰটো পালোঁ এইটো মন্দিৰ ইয়াতে দেৱালী কালী পূজা হয় না কালী পূজা না কালী পূজা হয় মই অহা নাই অৱশ্যে মানুহে আহিছিল বোলে আৰু দেৱালীত ভাল লাগে বহুত বুঢ়ী ঠাকুৰণী আমাৰ লোকেলৰ মানুহখিনি গম পাব বুঢ়ী ঠাকুৰণী কিমান দূৰত আছে আমাৰ গাঁৱৰ পৰা খোজকাঢ়িয়ে মানে মনৰ জেদবিলাক মানে পূৰণ কৰিব লাগিব প্লানিংবিলাক কৰিব লাগিব মানে সপোন মানুহৰ এনেই পূৰণ নহয় কিমান ত্যাগ কিমান স্বীকাৰ কিমান কষ্ট কপালৰ ঘাম
এইটো ৰাস্তাটো চাওক না কেনেকুৱা সুৰসুৰীয়া জংঘলীয়া ৰাস্তা ভাল লাগিছে নে মানুহে ৰখিছিল আহি আছে পানী আধা বটলমান আনিছিলোঁ শেষ হ'ল অলপ অলপ খালোঁ আৰু ঘৰত আহিলোঁ ভাত খালোঁ এতিয়া গৈ আছোঁ চিভিল হস্পিটেল ৰিপৰ্টটো ল'ব লাগে আহি পালোঁ ৰিপৰ্টখিনি পালোঁ এইখন দুধনৈৰ পৰা ল'ব লাগিব চব কাম সমাধানৰ ৰিপৰ্টবিলাক পঠিয়াই দিলোঁ আৰু ডটৰ ঔষধ দিছে ঔষধখিনি হোৱাটছআপত পঠিয়াই দিলোঁ তাৰপিছত তেওঁলোকে লৈ ল'ব তাৰ পৰা দুধনৈৰ পৰা এতিয়া আহি পালোঁ যি নহওক গুৰুত্বপূৰ্ণ কামখিনি সমাধান হ'ল এতিয়া অলপ ৰিলেক্স যি নহওক লাহে লাহে আগবাঢ়ি থাকিব ব্লগটোৰ নেক্সট ষ্টেপবিলাক চাই থাকিব এতিয়া আৰু ভিডিঅ' নবনাওঁ এতিয়া ডিউটিৰ পৰা আহি কেনে আৰম্ভ হ'ব চাই থাকিব অত্যন্ত গৰম কিবা এটা খাই লওঁ বহুত গৰম ঠাণ্ডা ঠাণ্ডা বাটি এটা খাই লওঁ 4:28 আহি পালোঁ ঘৰত চখলা হালালোঁ গা ধুলোঁ অলপমান ভাত খালোঁ মানে দুধনৈত যোৱা কথা আছিল দুধনৈত ৰিপৰ্টখিনি দিব যাব লাগিছিল কিন্তু কালিয়ে যাব লাগিব আৰু কালি তাৰে হস্পিটেলৰ কামখিনি ময়ে কৰি দিব লাগিব গতিকে আজি আৰু দুধনৈত যোৱা নহ'ল এখন যাই আছোঁ টায়াৰ বদলাইছিলোঁ তাৰে 500 টকা দি আহোঁ টায়াৰ দোকানত মানে একেবাৰে অৱস্থা নোহোৱা হৈছিল সৰু শিল এটাতে ফুটি যোৱা অৱস্থা এতিয়া বদলাইছোঁ পিছত টায়াৰটো নতুন লগাইছোঁ এইটো অলপ পইচা দিব বাকী আছে সেইখিনি দি আহোঁ আৰু মাতো আকৌ আইবা কাৰ ঘৰত থৈ আহিব লাগে কি আছে পুঠি পৰা আছে হে আহি মাৰিয়ে পুঠি পৰাৰ ইয়াৰ চাহ ৰেডি হৈছে আৰু নিৰ্মালি পালোঁ চুজি আৰু চাহ আৰু লগত কি আছে কি পাপৰ ঠগা কাৰবাৰ অৱস্থা দেখোঁ বৃহস্পতিবাৰ পুঠি পৰা চাহ খাই আহি এনেকৈ মাংসৰ দোকানত মাংসৰ আলোচনা কৰাটা ভাল হ'ব না নহয়ে মানক বা ভাল না বৃষ্টিবাৰ হ'লে একো নাই হে এমআই কিবা পিকচাৰ কোৱালিটি ভালেই 10 মোৰ সৰুকালৰ বন্ধু মানৱ জ্যোতি নাথ বিৰাট হিৰো আছিলি বাবা এতিয়া মচাৰো হৈছে মানে কি কয় এতিয়া কেৰেট মাৰি নেকি এতিয়া এনেকৈ যে মাৰে সেনেকৈ মাৰি বাঁহ ছিঙি দিছোঁ কম নহয় কম বেচেৰা নহয় ভালে ইনকাম বেচেৰা কলিতো ভাল ইনকাম আমাতকৈ বেছি ইনকাম মাংসৰ দোকান দি বহি আছে মাছ আৰু মাংস লকডাউনৰ পিছতে এইবিলাক ঠাণ্ডাবিলাক আহি গ'ল না কি কৰিব চবৰে সেই প্ৰব্লেম না মানুহে অপাৰেশ্যনত ড্ৰেছ পিন্ধি ল'ল ফাৰ্ষ্ট গ্ৰাহক সুমধুৰ আবেলি এটাৰ আৰম্ভণি হৈ আছে মানে সন্ধিয়া এটাৰ আৰম্ভণি হৈ আছে মৃণালৰ দোকানত আমলা কিনি বিক্ৰী কৰিছে আজি 2 পেকেট আৰু দিছোঁ পইচা দিয়া নাই পাম পইচা পিছত
ব্লগটোৰো সামৰণি মাৰাৰ কাৰণে আৰম্ভণি হৈ আছে আৰু যিমান যি নাখাং কিয় ঘৰৰ চাহ কাপৰ মজাটোৱে বেলেগ চাহ বেছি খাই লাভো নাই